শেষৰ ফালে মই দুই তিনিটা কথা কোভিডৰ ওপৰতো ৰাখিম। বিশেষকৈ এটা বিষয়ৰ ওপৰত মই আলোকপাত কৰিব খুজিছোঁ যে আজিৰ পৰা পবিত্ৰ ভাদ মাহ আৰম্ভ হৈছে আৰু ভাদ মাহত পাৰম্পৰিকভাৱে আমাৰ অসমৰ আই মাতৃসকলে নামঘৰত নাম কীৰ্তন অনুষ্ঠিত কৰে আৰু প্ৰসাদ আদিৰো আয়োজন কৰে আৰু সম্পূৰ্ণ এমাহ ধৰি এই ভাদ মাহৰ নাম কীৰ্তন চলি থাকিব। মই নামঘৰ পৰিচালনা সমিতিসমূহক বিশেষভাৱে আহ্বান জনাম যে এই নাম কীৰ্তন অনুষ্ঠিত কৰোঁতে যাতে সামাজিক দূৰত্ব মানি চলা হয়, সকলো আই মাতৃয়ে যাতে মাস্কৰ ব্যৱহাৰ কৰে আৰু অত্যন্ত সাৱধানেৰে সৈতে যাতে নামঘৰসমূহত নিজৰ দায়িত্ব পালন কৰে তাৰ বাবে মই অনুৰোধ কৰিছোঁ। আৰু বিশেষকৈ কোনো নামঘৰতে 10 বা 15 গৰাকী আই মাতৃতকৈ বেছি একগোট নহ'লে ভাল। কোনোবা আই মাতৃয়ে যদি আজি কৰিছে সোমবাৰে, মঙলবাৰে সেই গাঁওখনৰে আন এটা বেটছে কৰিব পাৰিব। অৰ্থাৎ ধৰি লওঁ এখন নামঘৰৰ লগত 100 গৰাকী মহিলা জড়িত আছে, সকলো একেদিনতে নাহি 15 গৰাকী কৰি প্ৰায় 7 দিনত তেওঁলোকে ৰোটেশ্যন কৰিব পাৰিব। সেইবাবে আমি স্বাস্থ্য বিভাগৰ ফালৰ পৰা অফিচিয়েলি আজি আমাৰ SOP ওলাব, কিন্তু অফিচিয়েলি যি ওলাওক যি নোলাওক মূল কথাটো হ'ল যে সামাজিক দূৰত্ব ৰাখি নাম কীৰ্তন কৰিব লাগে আৰু 15 গৰাকীতকৈ বেছি আই মাতৃ একেটা সময়তে সমবেত নহ'ব বা হোৱাটো উচিত নহ'ব, তেনেকুৱা ধৰণে মই অনুভৱ কৰোঁ। কাৰণ কোভিডৰ যিটো সংক্ৰমণ দুই এটা ক্ষেত্ৰত গাঁও অঞ্চললৈ বিয়পি যোৱা আমি দেখা পাইছোঁ। সেইটো কাৰণে মই বিশেষ সাৱধানতা অৱলম্বন কৰিবৰ বাবে সকলোকে আহ্বান জনাইছোঁ। আজি আমি প্ৰথমতে যিটো বিষয় আপোনালোকৰ লগত আলোকপাত কৰিব খুজিছোঁ সেইটো হৈছে বিদ্যালয়ৰ প্ৰাদেশিকৰণ। আমি আপোনালোকে জানে যে শিক্ষামন্ত্ৰী হিচাপে 2011 চনত প্ৰথম মোৰ ওপৰত দায়িত্ব পৰিছিলে আৰু বহু বছৰ পিছত 2011 চনৰ পৰা আমি প্ৰাদেশিকৰণৰ কাম হাতত লৈছিলোঁ। 2014 চনত যেতিয়া এটা অনাকাংক্ষিত পৰিৱেশত মই পদত্যাগ কৰিছিলোঁ, তাৰ লগে লগে এক প্ৰকাৰ প্ৰাদেশিকৰণৰ কামো বন্ধ হৈ পৰিছিল আৰু আজি আমি সুদীৰ্ঘ 6 বছৰৰ পিছত আজি আমি প্ৰাদেশিকৰণৰ প্ৰথম তালিকাখন আমি ৰাজ্যপাল মহোদয়ৰ অধিসূচনা জাৰি কৰা হৈছে। আমি আমাৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইট আৰু উচ্চ শিক্ষা বিভাগৰ সঞ্চালকালয়ৰ ৱেবছাইটত অলপ পিছতে সাংবাদিক মেল শেষ হোৱাৰ পিছতে দুয়োখন তালিকা উপলব্ধ হ'ব। আমি আজিৰ দিনটোত প্ৰথম পদক্ষেপ হিচাপে 197খন হাইস্কুলক আমি প্ৰাদেশিকৃত কৰিছোঁ। 197 হাইস্কুল। হায়াৰ ছেকেণ্ডেৰী হাইস্কুলটো আপোনালোকে লিখি লৈছে 197। হায়াৰ ছেকেণ্ডেৰী আমি 9খনক আজি প্ৰাদেশিকৰণ কৰিছোঁ আৰু যাক আমি ছিনিয়ৰ ছেকেণ্ডেৰী বুলি কওঁ, তাৰমানে আগত জুনিয়ৰ কলেজ তেওঁলোকৰ নাম আছিল, এই ছিনিয়ৰ ছেকেণ্ডেৰী আমি 149 ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বা জুনিয়ৰ কলেজক আমি প্ৰাদেশিকৃত কৰিছোঁ আৰু সৰ্বমুঠ 355 আমি অনুষ্ঠানক মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত আমি প্ৰাদেশিকৃত কৰিছোঁ। উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত আজিৰ দিনটোত আমি 27খন নতুন মহাবিদ্যালয়ক প্ৰাদেশিকৃত কৰিছোঁ। 27
সো 197খন হাই স্কুল, 9খন উচ্চতৰ মাধ্যমিক বিদ্যালয়, জুনিয়ৰ কলেজ 149 আৰু কলেজ 27খন। ইয়াৰ লগত কিছুমান ব্যক্তি প্ৰাদেশিকৃত হৈছে যি আগত লেফট অভাৰ আছিলে বা পিছত কোৱালিফিকেশ্যন একুৱেৰ কৰিলে, তেনেকুৱা কিছু ব্যক্তিও প্ৰাদেশিকৃত হৈছে। আমাৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত প্ৰাদেশিকৃত হোৱা বা উপকৃত হোৱা শিক্ষকৰ সংখ্যা হ'ল 3049, 3049। আৰু উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত আমাৰ এডিশ্যনেল পোষ্ট 690 আৰু 27খন কলেজৰ 241কে ধৰি প্ৰায় 931 গৰাকী শিক্ষকক আজি আমি অধ্যাপক অধ্যাপিকাক আমি প্ৰাদেশিকৃত কৰিছোঁ। 27খন মহাবিদ্যালয়, তাৰ বিপৰীতে 241টা পোষ্ট আৰু আগৰ যিখিনি লেফট অভাৰ পোষ্ট আছিল সমুদায় মিলি লেফট অভাৰত 690, সমুদায় 931। সো হায়াৰ এডুকেশ্যনৰ আণ্ডাৰত 931 আৰু ছেকেণ্ডাৰী এডুকেশ্যনৰ অধীনত 3049। আৰু সৰ্বমুঠ আমাৰ প্ৰাদেশিকৃত যিখিনি আমাৰ সৰ্বমুঠ বুলি ক'লে আমি বুজাব পাৰিম যে 3980। আজি বহু বছৰৰ মূৰত প্ৰায় সুদীৰ্ঘ 6 বছৰৰ পিছত 15 আগষ্টত কৰাৰ আমাৰ ইচ্ছা আছিলে, কিন্তু কিছু অলপ আমাৰ ফাইলৰ ডিলে হোৱাৰ কাৰণে আজি গধূলি আমাৰ সাংবাদিক মেল শেষ হোৱাৰ পিছতেই ডাইৰেক্টৰ ছেকেণ্ডেৰী এডুকেশ্যনৰ ৱেবছাইটত যিটো আমাৰ আমি ৱেবছাইটটো কৈ দিছোঁ, ৱেবছাইটটো ক'ত আছে লিখি দিব এখন কাগজত, মই কৈ দিছোঁ। সো দুইটা ৱেবছাইটতে আমাৰ লিষ্টখন উপলব্ধ হ'ব আৰু ৱেবছাইটৰ হেৰিকেইটা মই আমাৰ ID কেইটা মই আপোনালোকক অলপ পিছতে দি আছোঁ। তাৰপিছত আজি আমি আৰু এটা নতুন আঁচনি ঘোষণা কৰিব খুজিছোঁ। সেইটো হৈছে আমাৰ বাজেটত আমি উল্লেখ কৰিছিলোঁ প্ৰজ্ঞান ভাৰতী। প্ৰজ্ঞান ভাৰতীৰ উদ্দেশ্য হৈছে যে বিদ্যালয়ৰ বিনামূলীয়া নামভৰ্তি, বিনামূলীয়া পাঠ্যপুথি, বিভিন্ন ধৰণে ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰা, সেই হৈছে প্ৰজ্ঞান ভাৰতী এই আঁচনিটোৰ লক্ষ্য। বাৰ্ষিক বাজেটৰ অষ্টাদশ মুকুতামালাৰ যি আমাৰ কনচেপ্ট আছিলে, তাত প্ৰজ্ঞান ভাৰতী এধাৰী মুকুতা বুলি আমি উল্লেখ কৰিছিলোঁ। আজি আমি উচ্চতৰ মাধ্যমিক পৰীক্ষাত 22,000 ছাত্ৰীয়ে এইবাৰ প্ৰথম স্থান অধিকাৰ কৰিছিলে, প্ৰথম বিভাগ। আৰু এই 22,000 ছাত্ৰীলৈকে আমি একোখনকৈ স্কুটি আগবঢ়োৱাৰ সিদ্ধান্ত লৈছোঁ। So 22,000 girl students will get one scooty each, যাতে তেওঁলোকে কলেজলৈকে আহিব পাৰে। আমি প্ৰত্যেকটো স্কুটিৰ আমি কষ্ট চাইছিলোঁ, কিমান কৰিছিল? 50,000 এৰাউণ্ড ইন বিটুইন 50 to 55,000 আমি জেম পৰ্টেলত আজি আমি নিবিদা কৰিম, তাৰপিছত ৰেটটো অলপ হয়তো কমিবও পাৰে, বাট এপ্ৰক্সিমেটলি কষ্ট উইল বি 50 to 55,000। আৰু যিমান ছোৱালীয়ে প্ৰথম ডিভিজন পাইছে, 22,000 ছোৱালীয়ে এইবাৰ প্ৰথম ডিভিজন পাইছে, আৰু প্ৰত্যেকগৰাকী ছোৱালীয়ে একোখনকৈ স্কুটি পাব। আৰু আমি ভাবিছোঁ যে অক্টোবৰ মাহৰ 15 তাৰিখৰ আগতে আমি স্কুটি আমি দি দিম। ইয়াত এটা সৰু টুইষ্ট এটা আছে, সেইটো হ'ল বাজেটত আমি কৈছিলোঁ যে ইলেক্ট্ৰিকেল স্কুটি দিম, কিন্তু আমি ইলেক্ট্ৰিক স্কুটি আৰু আধুনিক স্কুটিৰ আমি এটা কম্পেৰিজন কৰিলোঁ, কৰি দেখা পালোঁ যে ইলেক্ট্ৰিক স্কুটিৰ বেটাৰী চাৰ্জ কৰিব লাগিব ঘৰত,
দ্বিতীয়তে তাৰ স্পীডটো 25 কিলোমিটাৰৰ পৰা 30 কিলোমিটাৰ পাৰ আৱাৰ গতিকে আমি এটা সময় দিছোঁ আমি এটা ৱেবছাইট দিছোঁ সেইটো ৱেবছাইটৰ ডিটেইলছটো অহাকালি ৰাতিপুৱা আমি পেপাৰতো পাই যাব সেইটো হ'ল sebaonline.org sebaonline.org গোটেইকেইটা সৰু হাতৰ sebaonline.org এই যিটো ৱেবছাইট আছে এই ৱেবছাইটত গৈ কোনোবা ছাত্ৰীক যদি ইলেক্ট্ৰিকেল স্কুটি লাগে আমি আধুনিক স্কুটি দি আছো কিন্তু কোনোবা ছোৱালীয়ে যদি ভাবে যে মোৰ তেল ভৰুৱাব অসুবিধা হ'ব গতিকে আমি ইলেক্ট্ৰিক স্কুটি এখন হলে ভাল পাওঁ সো সেই ক্ষেত্ৰত আমাৰ ছাত্ৰীসকলে এপ্লিকেশন কৰিব পাৰিব সেই ৱেবছাইটটোত গৈ তেতিয়া আমি তেওঁলোকক সৌৰ শক্তি চালিত ঠিক নহয় সোলাৰ নহব ইলেক্ট্ৰিক যেটো বিদ্যুৎ শক্তি চালিত আমি স্কুটি একোখন আমি দিব পাৰিম choice is theirs কিন্তু আমি প্ৰপ'জ কৰিছো যে আমি আধুনিক স্কুটি দিম কিন্তু কোনোবা যদি গাৰ্জেনে কয় যে মোৰটো তেল ভৰাব ইমান অসুবিধা হ'ব বা আন অসুবিধা হ'ব মই ইলেক্ট্ৰিক স্কুটি লম তেতিয়া হলে ইলেক্ট্ৰিক স্কুটিও তেওঁলোকে ল'ব পাৰিব আৰু অহাকালি বা পৰহি দিনা ৰাতিপুৱা মাধ্যমিক উচ্চ শিক্ষা সঞ্চালকালয়ে এটা বিজ্ঞাপন দিব sebaonline.org এইটোৱে হ'ব ৱেবছাইট তাতে গৈ টিক কৰিলে আমি আমাৰ চইচটো আমি দিব পাৰিম সিম্পল চইচ যে মোক ইলেক্ট্ৰিক লাগে আধুনিক লাগে যদি কোনেও একো চইচ নিদিয়ে আমি ধৰি লম যে তেওঁ আধুনিক খন কিনিব গতিকে অক্টোবৰৰ আমি 15 তাৰিখৰ ভিতৰত এইখিনি বিতৰণ কৰিম হেলমেট আমি নিদিও আমি জেমত জি পাওঁ সেইটোকে আমি কিনি লম এক্সেসৰিজ বুলি ক'লে হেলমেট আদি হেবিলাক নিদিও আৰু ৰেজিষ্ট্ৰেচন কষ্টটো তেওঁলোকে নিজে বিয়াৰ কৰিব লাগিব আৰু এই স্কুটিখন অন্তত 3 বছৰলৈকে কোনো বিক্ৰী কৰিব নোৱাৰিব আপ টু 3 ইয়াৰ্স স্কুটিখন বিক্ৰী কৰিব নোৱাৰিব সকলোৱে নালাগে যি সকলক বিদ্যুৎ শক্তি লাগে কাৰোবাক যদি মোৰ বিদ্যুৎ শক্তি নালাগে তেতিয়া হলে আমি হেতুত আৰু জোৰ কৰিব খোজা নাই দ্বিতীয়তে সেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমি হাই স্কুলৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ গ্ৰেজুৱেট টিচাৰ পোষ্ট আমি ৭,৪৪০টা পোষ্টৰ আমি বিজ্ঞাপন দিম যেহেতু টেট অনুষ্ঠিত হৈ গৈছে আমি ট্ৰাই কৰিম যে ডিসেম্বৰ মাহৰ বা জানুৱাৰী মাহৰ ভিতৰত যদি কোনো আদালত কোৰ্ট কাছাৰী নহয় আজিকালি আদালত কোৰ্ট কাছাৰী হৈ যায় তেতিয়া দিলে হ'ব আদাৰৱাইজ 3 to 4 মান্থছৰ ভিতৰত আমি এপইন্টমেন্ট প্ৰসেছটো কমপ্লিট কৰি লম বাট 7440 ৭,৪৪০টা হাই স্কুলৰ আমি হাই স্কুলৰ টেট অনুষ্ঠিত কৰিছিলো গতিকে তাৰ আমি বিজ্ঞাপন আনুষ্ঠানিকভাৱে আমি দিব গৈ আছো ২৭ তাৰিখে আমি প্ৰায় গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত সামাজিক ২৭ আগষ্টত শংকৰদেৱ কলাক্ষেত্ৰত সামাজিক দূৰত্বৰ নিয়ম মানি চলি প্ৰতীকীভাৱে ৩০০ গৰাকী প্ৰাথমিক যি আমাৰ বিজ্ঞাপন আছিলে সেই বিজ্ঞাপন অনুসৰি এলপিএমই টিচাৰৰ আমি নিযুক্তি দিম বাকি নিযুক্তিবিলাক ৱেবছাইটত থাকিব তেওঁলোকে নামাই ল'ব খালি আমি মাত্ৰ ৩০০ গৰাকী ছাত্ৰ ছাত্ৰীক মাতি আনি ২৭ আগষ্ট তাৰিখে আমি এপইন্টমেন্ট দিম 11000 পোষ্ট আমি দিছিলো কিন্তু STH STP তাত বহুত ক্যান্ডিডেট নোহোৱা কাৰণে কিমানখিনি ফাইনালি হয় সেইটো আমি হিদিনাখনে গম পাম কিন্তু ২৭ তাৰিখে আমি এলপিএমই শিক্ষকৰ নিযুক্তি দিম যত নেকি আমি মই আশা কৰিছো যে খুব স্বচ্ছতাৰ ভিত্তিত আমি কৰিছো গতিকে খুব ভাল নিযুক্তি এটা আমি দিব পাৰিম গতিকে এটো ২৭ আগষ্টত আমি এপইন্টমেন্ট দিম ৩০০ ছাত্ৰ ছাত্ৰীক বা শিক্ষাৰ্থীক আমি মাতিম বাকি সকলে ৱেবছাইটতে হিদিনাখন তেওঁলোকে ডাউনলোড কৰি ল'ব নিজৰ নিজৰ এপইন্টমেন্ট লেটাৰ
মানে মই একজেক্ট ডেটাটো পোৱা নাই কাৰণ কাম চলি আছে কিন্তু মই ভাবোঁ যে আমাৰ এডভাৰটাইজ ওলাইছিল 9635 গতিকে 7,000 মানটো হ'বই 6-7,000টোতো হ'বই ডেফিনেটলি STH আৰু কিছুমান ছাবজেক্ট স্পেচিফিকত আমাৰ কেণ্ডিডেট পোৱা নাই পিছত সেইখিনি পোষ্ট আমি কেনেকৈ কি কৰিব পাৰোঁ আমি এটা সিদ্ধান্ত ল'ব লাগিব ইয়াৰ লগত আজি আমি আৰু এটা আপোনালোকক সৰু ঘোষণা কৰিব খুজিছোঁ যে আমাৰ যিটো পৰীক্ষাৰ এবাৰ ৰিজাল্ট হৈ গ'ল CBSE পৰীক্ষা কমপ্লিট কৰিব পৰা নাছিলে কিন্তু হায়াৰ সেকেন্ডাৰী পৰীক্ষা আমি মোটামুটি কমপ্লিট কৰি পেলাইছিলোঁ CBSE প্ৰজেক্টেড মাৰ্কস দিছে বহুত ক্ষেত্ৰত যে তেওঁলোকে প্ৰজেকশ্যনৰ ওপৰত মাৰ্কস দিছে আমাৰ হায়াৰ সেকেন্ডাৰী কাউন্সিলে এক্সাক্ট মাৰ্কস দিছে সেইকাৰণে এইবাৰ আমাৰ হায়াৰ সেকেন্ডাৰী কাউন্সিলত পাছ কৰা বহুত ল'ৰা ছোৱালীয়ে কলেজত সিট পাব পৰা নাই আজি আমি অসমৰ প্ৰতিখন কলেজকে এটা নিৰ্দেশ দিছোঁ যে 25% সিট তেওঁলোকে বৃদ্ধি কৰিব কলেজবিলাকত এজ এ স্পেচিয়েল হেতু সদায় নহয় মাত্ৰ ফৰ দিস ইয়াৰ পেণ্ডেমিক বৰ্ষ হিচাপে আৰু এই 25% সিট অকল কাউন্সিলৰ পাছ কৰা ষ্টুডেণ্টখিনিক দিব ৰিজাৰ্ভ ফৰ দ্য কাউন্সিল 25% যি সিট আমি ইনক্ৰিজ কৰিম আজি অৰ্ডাৰ হৈ যাব এইখিনি আমি তেওঁলোকক কৈছোঁ যে ইট শুড বি গিভেন অনলি টু দ্য ষ্টুডেণ্ট হু পাছড ফ্ৰম হায়াৰ ছেকেণ্ডেৰী কাউন্সিল মেট্ৰিকত পাছ কৰা ষ্টুডেণ্টখিনি আমাৰ অসুবিধা নহয় কাৰণ আমাৰ বহুত কেইখন স্কুলত হায়াৰ ছেকেণ্ডেৰী আছে কিন্তু ডিগ্ৰী লেভেলত আমাৰ ষ্টুডেণ্টৰ কষ্ট হৈছে কাৰণ CBSE প্ৰজেক্টেড মাৰ্কস দিছে আমি প্ৰজেক্টেড মাৰ্কস দিয়া নাই আমাৰ পৰীক্ষা হৈ গৈছিলে সেইকাৰণে এইটো ক্ষেত্ৰত আমি যাতে পেৰিটি এটা আনিব পাৰোঁ আমি যাতে সমানতা আনিব পাৰোঁ নৰ্মেল সিটখিনিত কোনোবা CBSEও পাইছে কাউন্সিলেও পাইছে একৰ্ডিং টু মাৰ্কস কিন্তু কটন কলেজ আদিৰ দৰে শিক্ষানুষ্ঠানত কাউন্সিলত পাছ কৰা ষ্টুডেণ্টে এইবাৰ একেবাৰে সিট পোৱা নাই সেইকাৰণে আজি আমি নিৰ্দেশ দিছোঁ যে হায়াৰ সেকেন্ডাৰী পাছ কৰি ডিগ্ৰীত যিসকল ল'ৰা ছোৱালী এডমিশ্যন লৈছে বিভিন্ন মেজৰ অনাৰ্ছত 25% সিট তেওঁলোকে ইনক্ৰিজ কৰিব অনলি ফৰ দিস ইয়াৰ আৰু হায়াৰ সেকেন্ডাৰী কাউন্সিলৰ পৰা পাছ কৰা ষ্টুডেণ্টকহে এই সিট দিব দুই এখন কলেজে নিজাববীয়াকৈ কিছু ইনক্ৰিজ কৰিছে কোনোবাই 10% কোনোবাই 5% কিন্তু এতিয়াৰ পৰা যিখিনি ইনক্ৰিজ কৰিব সেইখিনি অনলি ফৰ ষ্টুডেণ্ট who has passed from the state council so এইটো এটা আমি আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ ইয়াৰ পিছত আমি ক'ব খুজিছোঁ যে শিক্ষক দিৱস 5 ছেপ্টেম্বৰত শিক্ষক দিৱস হয় আমি শিক্ষক দিৱসটো একেবাৰে ভাৰ্চুৱেল কৰিব খোজা নাই গতিকে ৰাজ্যিক ফাংচনখন আমি 150 গৰাকী শিক্ষকক লৈ 1000 অডিটৰিয়ামত মাত্ৰ 150 গৰাকী শিক্ষকক লৈ 5 ছেপ্টেম্বৰত আমি ৰাজ্যিক ফাংচনটো অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু জিলা ফাংচনবিলাকত 50 টিচাৰ লৈ আমাৰ জিলা উপায়ুক্তসকলে যিটো আমাৰ তেওঁলোকে পুৰস্কৃত শিক্ষকসকলক সম্বৰ্ধনা জনাই বান জনাই আমি শিক্ষক দিৱস পাতিব কৈছোঁ ছাত্ৰ ছাত্ৰীসকলক অনুষ্ঠানৰ লগত জড়িত কৰিবৰ বাবে আমি মানা কৰিছোঁ আমাৰ শিক্ষক দিৱসৰ পিছত যোৱা প্ৰেছ কনফাৰেন্সত আমি আপোনালোকক নেশ্যনেল এডুকেশ্যন পলিচিৰ ওপৰত উল্লেখ কৰিছিলোঁ নেশ্যনেল এডুকেশ্যন পলিচিখনক ৰাজ্যৰ শিক্ষানীতিৰ লগত ভাৰসাম্য ৰাখি আমাক ৰিকমেণ্ডেশ্যন দিবলৈ আমি এখন কমিটি গঠন কৰি দিছোঁ সদস্যসকলৰ নাম মই আপোনালোকক পঢ়ি দিছোঁ আপোনালোকে পাবগৈ আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী এডুকেশ্যন কনভেনৰ ডক্টৰ মিহিৰ কান্তি চৌধুৰী উপদেষ্টা এডুকেশ্যন মেম্বাৰ কমিশনাৰ সেক্ৰেটাৰী হায়াৰ সেকেন্ডাৰী এলিমেণ্টাৰী এডুকেশ্যন মেম্বাৰ কমিশনাৰ সেক্ৰেটাৰী ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট মেম্বাৰ
Commissioner Secretary Cultural Affairs Department member, Commissioner Secretary Skill Employment tekhet member, Commissioner Secretary Sports and Youth Welfare tekhet member, Sri Ramesh Jain member, Sri Dayananda Buragohai member, Sri Nabab Mahmood Hussain member, Professor Dhiraj Bora Science and Technology University Upacharya tekhet সদস্য, Dr. Domborudhar Nath Majuli Cultural University Vice Chancellor tekhet সদস্য, Dr. Dibakar Deka Madhavdev Vishwavidyalaya Upacharya tekhet সদস্য, Dr. Amolendu Chakraborty Rabindranath Tagore Vishwavidyalaya Upacharya tekhet সদস্য, Srimati Monish Behel Chairman Northeast Network, Professor S.P. Singh Vice Chancellor Royal Global University tekhet সদস্য, Dr. Alok Buragohai former Vice Chancellor Dibrugarh University tekhet সদস্য, Dr. K.M. Bujor Borua retired Vice Chancellor Assam Agriculture University tekhet সদস্য, Dr. Hitesh Deka former Vice Chancellor Krishnakanto Hendrik State Open University tekhet সদস্য, Dr. Biren Das Tezpur University, Dr. Gautam Mojumdar Cotton University, Srimati Miju Prabha Bora Deputy Director SCRT former tekhet সদস্য, Dr. Binita Dutta Jorhat Postgraduate Training College, Professor Utpal Sharma, Professor Dilip Kakoti, Professor Jyoti Prasad Tamuli, Sri Manoj Das former Director Indian Institute of Entrepreneurship, Professor Chandan Sharma Dibrugarh University, Jyoti Prasad Dutta Principal Lahwal College, Dr. Meghali Senapati Tata Institute of Social Science, Dr. Rajesh Borman Bodoland University, Jugesh Kakoti Pandu College, Dr. Narendra Lohkar Guwahati University, Sri Dibyajyoti Mohanto Krishnakanta State University, Dr. Babli Chaudhuri Department of Education Guwahati University, Dr. Nirmal Borua retired Professor Assam Agriculture University, Dr. Dilip Chandra Kolita Director Anandaram Borua Institute of Language and Culture tekhet সদস্য, Dr. Noni Gopal Mohanto, Sri Bhupati Das former Managing Director Numaligarh Refinery, Sri Prashanto Boro General Secretary Boro Sahitya Sabha, Uddhav Bharali Innovator tekhet সদস্য, Dr. Biman Setia Principal North Lakhimpur College tekhet সদস্য, Dr. Ilyas Ali Padmasri tekhet সদস্য, Sri Himen Bhattacharya Tiok Primary School tekhet সদস্য, Dr. Bibhas Chandra Das Purkayastha retired Principal Pandu College tekhet সদস্য, Jagadish Rajbangshi retired Headmaster Paschim Mayang High School tekhet সদস্য, Miss Hima Das Arjuna Awardee tekhet সদস্য, Devojit Soikia Secretary Assam Cricket Association tekhet সদস্য, Mrs. Manju Bora renowned film director tekhet সদস্য, Biren Singha renowned artist and sculptor tekhet সদস্য, Upen Rabha Hakasam tekhet সদস্য, Dr. Aloka Desai Sharma tekhet সদস্য আৰু Professor Paramananda Sonowal Dibrugarh University tekhet সদস্য। এই ধৰণে বিভিন্ন সংস্কৃতি ক্ৰীড়া আৰু শিক্ষা জগতৰ পৰা নামসমূহ লৈ আমি এই কমিটিখন গঠন কৰি দিছোঁ। এই কমিটিখনে নিজক বিভিন্ন সাব গ্ৰুপত ডিভাইড কৰি ল'ব। স্পৰ্টছ কেনেকৈ শিক্ষানুষ্ঠানত আহিব লাগে, কালচাৰ কেনেকৈ আহিব লাগে, অংগনবাদী কেনেকৈ হ'ব, আমাৰ নতুন ইউনিভাৰ্চিটিবিলাকৰ আবায়ব কেনেকুৱা হ'ব, অট'নমাছ কলেজবিলাক কেনেকুৱা হ'ব, যিমানটা ৰিকমেণ্ডেশ্যন আছে প্ৰত্যেকটা ৰিকমেণ্ডেশ্যনৰ ওপৰতে এই টাস্ক ফ'ৰ্চখনে কাম কৰিব আৰু তাৰ ভিত্তিত মই ভাবোঁ যে ডিচেম্বৰৰ 31 তাৰিখৰ ভিতৰত নেশ্যনেল এডুকেশ্যন পলিচিৰ ফ্ৰেমৱৰ্কটো অসমত কেনেকৈ হ'ব তাক আমি দাঙি ধৰিব পাৰিম। 21 তাৰিখৰ পৰা আমাৰ অসমৰ শিক্ষক আৰু অধ্যাপক অধ্যাপিকাসকলে কম্পালচৰিলি কোভিড টেষ্ট আৰম্ভ কৰিব। ফ্ৰম 21st of this month 21 তাৰিখৰ পৰা 30 আগষ্টৰ ভিতৰত অসমৰ
বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি প্ৰাথমিক বিদ্যালয়লৈকে আমাৰ যিমান শিক্ষক শিক্ষয়িত্ৰী অধ্যাপক অধ্যাপিকা আৰু কৰ্মচাৰী আছে ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ বাবে সকলোৱে কম্পালসৰি কোভিড টেষ্ট কৰিব আৰু 1 তাৰিখে সকলো শিক্ষক শিক্ষয়িত্ৰী অধ্যাপক অধ্যাপিকাই নিজৰ কৰ্মস্থানত যোগদান কৰিব উইথ দ্য নেগেটিভ ৰিপৰ্ট কোনোবা যদি শিৱসাগৰটো টেটৰ ল'ৰা গুচি গৈছিল ঘৰলৈকে 4 মাহ আমি তেওঁলোক ঘৰতে আছিলে আমি পূৰ্ণ দৰমহা দি আছিলোঁ বাট 1 তাৰিখৰ পৰা তেওঁলোকে নিজ নিজ কৰ্মস্থানলৈকে উভতি যাব লাগিব এণ্ড দে হেভ টু ৰিমেইন ষ্টেণ্ড বাই যেতিয়াই গভৰ্ণমেণ্টে স্কুল খুলিব নিৰ্দেশ দিব ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা আমি লগে লগে কমিউনিকেট কৰিম কিন্তু 1 তাৰিখৰ পৰা সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ স্কুল কলেজত যোৱাটো বাধ্যতামূলক নহলে ইট উইল বি টেকেন এজ এ লিভ উইদাউট পে হেতু ষ্টেণ্ড বাই হৈ থাকিব যেতিয়া আমি পৰিবেশ মনিটৰ কৰি আছো আৰু পৰিবেশ মনিটৰ কৰি আমি সময়ত সেকেন্ড সিদ্ধান্তটো দিম আজিৰ সিদ্ধান্তটো হল যে 21 তাৰিখৰ পৰা জুন যত আছে টেষ্টিং আৰম্ভ কৰিব আৰু 1 তাৰিখে শিক্ষক শিক্ষয়িত্ৰী অধ্যাপক অধ্যাপিকা সকল কলেজ আৰু স্কুলত গৈ যোগদান কৰিব ছাত্ৰ ছাত্ৰী সকলৰ ক্লাছ কেতিয়াৰ পৰা হ'ব কি হ'ব যেহেতু দিস ইজ আ নেশনাল ডিজাস্টাৰ গতিকে আমি ভাৰত চৰকাৰৰ নিৰ্দেশনাৰ বাবে অপেক্ষা কৰি আছো আৰু ষ্টেটৰ এছওপি সমূহ আমি হাজু কৰি ৰাখিছো আমি প্ৰয়োজন হলে যি দিনাই হ'ব যাতে উইদিন 24 আৱাৰ্ছ আমি ডিক্লেয়াৰ কৰিব পাৰো তেনেকে সকলোকে আমি ষ্টেণ্ড বাই পজিশনত যাবৰ বাবে অনুৰোধ কৰিছো আৰু কোনোবা যদি ইমান দিন ধৰক মোৰ ধুবুৰীত পোষ্টিং মই শিৱসাগৰত আছিলো স্যালাৰি পাই আছিল আমি ধৰা নাছিলো বাট 1 তাৰিখৰ পৰা সকলো নিজৰ নিজৰ কৰ্মস্থানলৈ যাবগৈ সো যেটো আমি যি ধৰণত আছিলো সেইটো এতিয়া অলপমান পৰিৱৰ্তন হ'ব শেষত মই আপোনালোকক এটা কথা দেখুৱাব খুজিছো যে যোৱা 4 মাহত কোভিড চলি থকাৰ পিছতো আমাৰ শিক্ষা বিভাগ আমি বহুত বিলাক কাম কৰি আছিলো অনলাইন দিশা এপ আমাৰ বিশ্ববিদ্যা জ্ঞান বৃক্ষ আমি বহুত কাম কৰি আছিলো 15 আগষ্টত আমি কেইটামান কম্পিটিশন পাতিছিলো যে কোনোবা শহীদৰ পেইন্টিং কৰা সাইন ল্যাঙ্গুয়েজত জনমন গণ আমাৰ ৰাষ্ট্ৰীয় সংগীত গান গোৱা সংগীত